নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল DR ফিউচাৰলৈ। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ লগতে আন কম্পিটিটিভ এক্সামৰ বাবে আমাৰ গণিত বিষয়ৰ যি আলোচনা চলি আছে তাৰ আজি আমাৰ আলোচ্য বিষয় হৈছে সৰল সুত আৰু মিশ্ৰ সুত। আজি আমাৰ এই ভিডিঅ'টো একেবাৰে সৰুই হ'ব, বেছি দীঘলীয়া নহয়। তো তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আমাৰ MCQত যোৱাৰ আগতে এইকেইটা আমাৰ ক্লাছ 8ৰ গণিতৰ পৰা লোৱা হৈছে। এইকেইটা প্ৰেক্টিছ কৰিলে আমাৰ সৰল সুত আৰু মিশ্ৰ সুতৰ সম্পূৰ্ণ ক্লিয়াৰ হ'ব। এতিয়া গণিত কৰাৰ আগতে আমি এইখিনি কথা জানিব লাগিব, সৰল সুতনো কি আৰু মিশ্ৰ সুতনো কি। সৰল সুত চিম্পল ইণ্টাৰেষ্ট আৰু মিশ্ৰ সুত হৈছে কম্পাউণ্ড ইণ্টাৰেষ্ট। এতিয়া ডিফাৰেঞ্চটো হ'ল কি, সৰল সুতত আমাৰ ধৰা হ'ল 100 টকাত প্ৰতি বছৰত 10 টকা কৰি সুত পোৱা যাব। ঠিক আছে, এতিয়া 100 টকাত প্ৰতি বছৰত যেতিয়া 10 টকা পাব, প্ৰথম বছৰত যে 10 টকা পালে দ্বিতীয় বছৰতো আমাৰ কি হ'ব 10 টকা পাব, তৃতীয় বছৰতো 10 টকা পাব। এনেদৰে আমাৰ 5 বছৰ হ'লে আমাৰ 50 টকা বাঢ়িব, 150 টকা হ'ব টোটেল 5 বছৰত। কিন্তু কম্পাউণ্ড ইণ্টাৰেষ্টটো কেনেকুৱা, প্ৰথম বছৰত সেই 100 টকাৰ 10 টকা পালে দ্বিতীয় বছৰত কি হ'ব 10 টকা নাপাব, তেতিয়া 11 টকা পাব। কেনেকৈ হ'ব, কাৰণ 10% আছিলে প্ৰথম, নহয় জানো। ইয়াতে আমাৰ 10% যে আছিলে 100 টকাত 10 টকা পালে, নেক্সট বছৰত ইয়াৰ মূলধন হ'ব 110 টকা। এইটো যিটো আমাৰ সুত পালে 10 টকা, সেই 10 টকাটো আকৌ মূলধন হ'ল। এতিয়া 110 টকা মূলধন হ'ব, 110 টকাত 10% হ'লে এতিয়া 11 টকা পাব। এতিয়া আমাৰ 2 বছৰৰ মূৰত এটা নিশ্চয় ডিফাৰেঞ্চ আহি গ'ল, কাৰণ ইয়াতে 2 বছৰত আমাৰ কি পাইছিলে 120 টকা পাইছিলে, কিন্তু 2 বছৰ পাছত ইয়াতে 121 টকা পাব। তাৰপিছত নেক্সট বছৰত ইয়াতে মূলধন হ'ব আমাৰ 121 টকা, তাৰ পৰা আমাৰ সুত আহিব 12.10 পইচা, 12 টকা 10 পইচা। তো এনেদৰে আমাৰ বাঢ়ি শেষত আমাৰ 5 বছৰ পিছত ইয়াতকৈ 150তকৈ বহুত বেছি হ'ব। তো ইয়াতে খালি 50 টকাই হৈছিলে, ইয়াতে আমাৰ কি হ'ব বাঢ়ি গৈ থাকিব। তো এইটো হ'ল আমাৰ ডিফাৰেঞ্চ, চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট, সৰল সুত আৰু মিশ্ৰ সুত। এতিয়া সৰল সুতৰ সূত্ৰ হ'ল আমাৰ চিম্পল ইণ্টাৰেষ্ট উলিওৱা, আমাৰ ডাইৰেক্ট যদি সূত্ৰত উলিয়াওঁ তেতিয়াহ'লে হ'ব লাগিব PRN/100, য'ত Pটো হ'ল মূলধন। আমি ইয়াতে যে ধৰিছিলোঁ 100 টকা মূলধন, তো Pটো হ'ল 100 টকা, Rটো হ'ল সুতৰ হাত, ইয়াতে যেনিবা 10 টকা, আৰু Nটো হৈছে সময়, নাম্বাৰ অফ টাৰ্ম বুজায়। তো সময়টো আমাৰ ইয়াতে 5 বছৰত যদি উলিয়াওঁ, 5 বছৰত এইটো আমাৰ বাই 100, এইটো 100 কাটা গ'ল, 5 10 গুণ 50 টকা। আমাৰ সৰল সুতত 50 টকা হৈছিলে, তো আমাৰ এনেকুৱাকৈ সৰল সুতটো আমাৰ সূত্ৰৰ সহায়ত উলিয়াব পাৰিম। PRN/100, ক'ৰবাত আমি এইটো টিও পাম, PRT/100, টি মানে টাইম, তো বা আমাৰ N মানে নাম্বাৰ অফ টাৰ্মছ নহয় টাৰ্মছ। তো তেনেদৰে আমি উলিয়াব পাৰোঁ। এতিয়া তেনেদৰে আমাৰ কম্পাউণ্ড ইণ্টাৰেষ্টৰ সূত্ৰ আছে। কম্পাউণ্ড ইণ্টাৰেষ্টৰ সূত্ৰটো হ'ল আমাৰ কি, CI = P হোল ইনটু 1 + R/100 হোল টু দি পাৱাৰ N - P। এইটো হ'ল আমাৰ কম্পাউণ্ড ইণ্টাৰেষ্টৰ সূত্ৰ। এতিয়া অলপ আগতে যিটো কৰিলোঁ, ইয়াতো Pটো হ'ল মূলধন, Rটো হ'ল সুতৰ হাত, আৰু Nটো হয় নাম্বাৰ অফ টাৰ্ম অৰ্থাৎ সময়। এতিয়া ইয়াতো আমাৰ তেনেদৰে কৰোঁতে এইটো আগৰ যিটো উদাহৰণ ল'লোঁ সেইটোৱে যদি কৰোঁ, মূলধন আছিলে আমাৰ 100 টকা, আৰু ইয়াতে 1 + 10 টকা আছিলে, 10% আছিলে, 10/100 হোল টু দি পাৱাৰ N আছিল, 5 বছৰ ধৰিছিলোঁ, -100। ইয়াত আমাৰ এইটো কৰোঁতে এনেদৰে কৰা যায়, 100টো পূৰণ, এইটো আমাৰ ভিতৰৰ যোগটো কৰিব পাৰিম। এইটো 10ৰে 10 বাৰ যায়, 10/1 আৰু আমাৰ এইটো হ'ল 1, প্লাছ কৰিলে তলত 10 হ'ব, ওপৰত 11 হ'ব। হোল টু দি পাৱাৰ 5 আছে, তো এইটো 5 বাৰ হ'ব, 11/10 ইনটু 11/10 ইনটু 11/10, 1 2 3 4 ইনটু 11/10। তো -100টো আছে, আৰু এইটো হ'ব সুত। আৰু যদি আমাৰ -100টো -Pটো নকৰোঁ, এইটো আমাৰ সুত মূল হ'ব, সমবৃদ্ধি মূল বুলি কয়।
এতিয়া সুতমূল হ'লে সবৃদ্ধিমূল এইটো আমাৰ যদি পিটো মাইনাছ নকৰোঁ তেতিয়াহ'লে সবৃদ্ধিমূল ওলায় পিটো মাইনাছ কৰিলে আমাৰ সুতটো ওলাব অকল সবৃদ্ধিমূল হৈছে সুতমূল অৰ্থাৎ সুতে মূলে যিমান হয় সেইখিনি মূল আমাৰ 100 টকা আছিলে তাৰপিছত আৰু সুত যিমানখিনি হ'ব সেইখিনি লগ হ'লে আমাৰ আগতো যেনেকৈ আমাৰ সৰল সুতত 50 টকা পালোঁ ইয়াতে যদি আমি 100 টকাটো যোগ কৰি দিওঁ তেতিয়াহ'লে 150 যে হ'ব সেইটো হ'ল সবৃদ্ধিমূল তেনেকুৱা তো ইয়াতো আমাৰ এতিয়া সুতটো ওলাব ইয়াতে কাটিলে আমাৰ এইটো এটা শূন্য কাটা গ'ল এইটো এটা শূন্য কাটা গ'ল তো আমাৰ ইয়াতে থাকিলে আমাৰ 11 দুটা 11 তিনিটা 11 তিনিটা পূৰণ কৰিলে আমাৰ হৈছিলে 1331 তাৰপিছত আছিলে 11 দুটা পূৰণ কৰিলে 121 তো পূৰণ কৰিলে 1331 266 1331 এইটো 1 3 4 5 6 7 8 9 10 0 6 7 8 9 10 11 1 3 4 5 6 1 আচ্ছা 161051 তো আমাৰ কি হ'ব 161051 বাই ইয়াতে আমাৰ কাটা গৈছিলে দুটা শূন্য কাটা গৈছিলে তো দুটা কাটা গ'ল বাকি তিনিটা আছে 1 1 2 3 মাইনাছ 100 তো ইয়াতে আমাৰ কি হ'ল যদি আমাৰ তিনিটা শূন্য আছে তো তিনিটাৰ আগত দশমিক 1 2 তিনিটাৰ আগত দশমিক হ'লে 161.051 হয় মাইনাছ 100 এতিয়া মাইনাছ 100 যেতিয়া কৰিম তেতিয়াহ'লে আমাৰ কি হ'ব 61.05 হ'ব তো ইয়াৰ সুত হ'ব আমাৰ কি 61.05 সৰল সুতত আমি কিমান পাইছিলোঁ 50 টকা আৰু আমাৰ মিশ্ৰ সুতত পালোঁ আমাৰ 61 টকা 5 পইচা কিবা এটা আছে আৰু যি নহওক ইয়াৰ ডিফাৰেন্সটো কিমান হ'ল তো আমাৰ এইটোৱে হ'ল আমাৰ কি সৰল সুত আৰু মিশ্ৰ সুতৰ পাৰ্থক্য আৰু এনেদৰে আমাৰ ওলায় এইকেইটা মই অৰিজিনেলি ইয়াতে দিয়া হৈছিলে প্ৰেক্টিছৰ কাৰণে এইকেইটা আনা হৈছিলে আপোনালোকে প্ৰেক্টিছ কৰিব এইকেইটা এবাৰ সৰল সুতো উলিয়াই চাব পাৰিব আৰু মিশ্ৰ সুতো উলিয়াই চাব পাৰিব এতিয়া ইয়াতে মাত্ৰ আমাৰ ডিফাৰেন্স মই এটা কৰিম কি হ'ল এতে পি এইটো আৰ এইটো এন তো এইবিলাক দিয়াই আছে ধুনীয়াকৈ 8 নম্বৰটো চাব 8 নম্বৰটো অলপ ডিফাৰেন্স আছে ইয়াতে কি হৈছে প্ৰতি 6 মাহৰ মূৰে মূৰে সুদ গণনা কৰিলে ইয়াতে আমাৰ সুদ গণনা কৰিব 6 মাহৰ মূৰে মূৰে 2000 টকাৰ 1.5 বছৰৰ 4% বছৰি সুতৰ হাৰত মিশ্ৰ সুত নিৰ্ণয় কৰা ইয়াতে আমাৰ কি হ'ল পিটো হ'ল 2000 আৰটো আছে আমাৰ কি 4% কিন্তু কথা হ'ল কি 6 বছৰৰ মূৰে মূৰে কৰিব নহয় জানো গতিকে আমাৰ ইয়াতে 4ক আমাৰ 2 ৰে হৰণ কৰিব লাগিব কাৰণ 1 বছৰত 4 তো আমাৰ আধা বছৰত তাক 2 ৰে হৰণ কৰিব লাগিব তো আমাৰ 2% ইয়াতে আমি এইখিনি বস্তু ৰেডি কৰি ৰাখিব লাগিব আৰু এনটো হ'ল আমাৰ কি মাহত আমাৰ টোটেল মাহ হ'ল 1.5 বছৰত 18 মাহ আমাৰ আছে 6 মাহৰ মূৰত গতিকে এনেদৰে উলিয়াম আমি তো 3 টাৰ্ম 3 বাৰ হিসাব কৰিব লাগিব 3 টাৰ্মছ তো এইখিনি 2000 2% আৰু 3 n2 মান তো এইখিনি আমি যেতিয়া বহালে আমাৰ সূত্ৰটো এনেকুৱা আছিলে আমাৰ উলিয়াব দিছে কি মিশ্ৰ সুত নিৰ্ণয় কৰা মিশ্ৰ সুত নিৰ্ণয় কৰিলে আমাৰ ci সূত্ৰ আছিল p ঠাইত আমাৰ 2000 হ'ল হোল ইনটু 1 প্লাছ r/100 r মানে আমাৰ ইয়াতে 2% হ'ল 2/100 হোল টু দি পাৱাৰ n মানে আমাৰ 3 হ'ল লগতে উলিয়াই ললো তো মাইনাস p মানে 2000 ঠিক আছে তো এইটো আমাৰ কৰিলে এনেকুৱাকে এইটো 2000 থাকিলে পুৰণ এইটো আমাৰ 2 ৰে 50 হয় 50 টো যেতিয়া যোগ কৰিম ইয়াতে একৰ লগত ইয়াতে 50 হ'ব ওপৰত 51 হ'ব তো এনেকুৱা তিনিটা আছে ওপৰত 51/50 পুৰণ 51/50 ঠিক আছে ইয়াৰ পৰা আমাৰ মাইনাস 2000 টো আছে -2000 এতিয়া এইখিনি কটাকটি কৰিলে আমাৰ কি হ'ব তিনিটা শূন্য ইয়াৰে তিনিটা শূন্য কাটিলো এতিয়া আমাৰ এইখিনি পূৰণ কৰিব লাগিব 51 * 51 * 51 তাৰ লগত 2 যেতিয়া পূৰণ কৰিম আমাৰ টোটেল যিখিনি হয় সেইখিনিক আমাৰ কি হ'ব 5 5 5 তিনিটা পূৰণ কৰি 5 × 25 25 3 গুণ 125 সেইখিনি যেতিয়া আমি হৰণ কৰিম মানে ওপৰৰখিনি পূৰণ কৰি ডাইৰেক্ট আমি সেইখিনি
125 হৰণ কৰি দিম হৰণ কৰিলে আমাৰ এনসাৰ হলে এইখিনি 212.416 মাইনাস 2000 তো ইয়াৰ পৰা 2000 টা যেতিয়া বিয়োগ কৰিম এইখিনি নহয় হ'ব দুইটো তো আমাৰ কি হ'ব 122.4 1222 কৰি থলে হল এইখিনি কিমান টকা হ'ব আমাৰ কি মিশ্ৰ সুদ তো এনেদৰে যদি আমাৰ কেতিয়াবা এনেকুৱা মানে সমস্যাবিলাকত দিব পাৰে 6 মাহৰ মূৰত নাইবা 3 মাহৰ মূৰত তেতিয়া হলে আমাৰ কি হল সুতৰ হাৰটো আৰু এনটো মানে নাম্বাৰ অফ টাৰ্মছ অৰ্থাৎ সময়টো আমি চেঞ্জ কৰি ল'ব লাগিব তো ললে আমাৰ এনেদৰে কৰিব পাৰিম বাকিকিটা প্ৰেক্টিছৰ কাৰণে মই ইয়াতে আনিছিলো আপোনালোকে নিজে কৰি চাব তো এইকিটাও আমাৰ প্ৰয়োজনীয় গণিত তাৰ কাৰণে মই এইকিটা অষ্টম শ্ৰেণীৰ গণিতৰ পৰা এইকিটা লোৱা হৈছিল তো ভালদৰে কৰি চাব নেক্সট আমাৰ এই এমসিকিউ ইয়াতে সুধিছে সৰল সুতৰ বাবে 5 বছৰত কিমান টকা 520 টকা আৰু 7 বছৰত ইমান টকা হ'ব এতিয়া এনেকুৱা যেতিয়া হ'ব তাত আমাৰ কি হ'ল দুটা বস্তু নাই সৰল সুতৰ কথা কৈছে কিন্তু আমাৰ কি হ'ল 5 বছৰ সময়টো আছে ইয়াতে p2 নাই মূলধন নাই r2 নাই আমাৰ তাৰ পিছত আমাৰ p2 নাজানো r2 নাজানো n2 হল আমাৰ কি দুইবাৰ আছে এবাৰ হল আমাৰ কি 5 আৰু এবাৰ হল 7 ইয়াতে আমাৰ কি হল এইটা আমাৰ কি দিছে সৰল সুতৰ বাবে 5 বছৰত কিমান টকা ইমান টকা আৰু 7 বছৰত ইমান টকা হ'ব তো এইটো আমাৰ কি সুতটো দিয়া আছে সুত নহয় এটো সুত মূল দিয়া আছে ইয়াতে আমাৰ সুত কিবা এটা আছে যাৰ পৰা এটো সুত মূল এইখিনি আছে এতিয়া আমি ধৰা হল মূলধন p বুলি ধৰিলো আকৌ আমাৰ সুতৰ হাৰ r বুলি ধৰিলো তেতিয়া হলে আমাৰ কি হ'ব প্ৰথম আমাৰ এটা ফৰ্মুলা পাম যদি আমি 5 বছৰৰ কাৰণে কৰো p/n/100 তো আমাৰ p * r * n মানে হল 5/100 ইকুৱেল টু এটা হ'ব আমাৰ কি এটো 520 এইখিনি আমাৰ সুত মূলহে আছে তাৰ পৰা আমাৰ কি হ'ব p2 মাইনাস কৰিব লাগিব তেতিয়া আমাৰ সুত ওলাব নহল জানো আকৌ এটা আমি কি পাম p * r * n মানে এইটো 7 বছৰ বাই 100 ইকুৱেল টু ইয়াতে হ'ব আমাৰ 568 মাইনাস p হল এতিয়া ইয়াতে আমাৰ এই দুটাৰ পৰা দুটা সমীকৰণ নিচিনা হ'ব সমীকৰণ আমি আগতে সমাধান কৰিছো তো তেনেদৰে আমাৰ এই দুটা সমাধান কৰিলে হল এটা কাম কৰিব পৰা যায় ইয়াতে এইটো আৰু এইটো আমি সমাধান কৰা এইবিলাক হল টেকনিক বুলি ক'ব পাৰি এইটো আমাৰ 5 টো আমি হেইপিনে যদি নিউ ইয়াতে হৰণ হ'ব ইয়াৰে 7 টো যদি হেইপিনে নিউ ইয়াতে হৰণ হ'ব নহয় জানো তো এইপিনে নিলে আমাৰ এফালে pr/100 ইকুৱেল টু 520 মাইনাস p বাই 5 হ'ব আৰু এইটোত হ'ব আমাৰ কি pr/100 ইকুৱেল টু 568 মাইনাস p বাই 7 হ'ব তো pr/100 একে থাকিব সো যদি এটা সাইড একে থাকে বাকি সাইড কিটা একে হ'ব তো আমি এইটো এনেদৰে লিখিব পাৰিম ইয়াৰে 1000 আৰু ইয়াৰে 1000 মই বেলেগকে লিখিছো ইয়াত ইমান ডিসিপ্লিন কৰি লিখা নাই খালি কথাটো বুজি ল'ব লাগে নহয় জানো তো আমাৰ ইয়াতে হ'ব 520 মাইনাস p বাই 5 ইকুৱেল টু আৰু ইয়াতে হ'ব 568 মাইনাস p বাই 7 তো এইটো কৰিলে আমাৰ কি হ'ব এনেদৰে তলত কৰিছো মই এই 7 এৰে এইটো আহিলে ডটাত পূৰণ হ'ব 7 0 গুণ 0 7 2 গুণ 14 4 7 5 গুণ 35 একে 36 3640 মাইনাস 7p ইকুৱেল টু আৰু ইয়াতে হ'ব আমাৰ কি 5 এৰে পূৰণ কৰিলে 8 5 গুণ 40 0 5 6 গুণ 30 34 হল 5 5 গুণ 25 26 27 28 2840 মাইনাস 5p তো এইটো আমি এক্সাইট কৰিব লাগিব এক্সাইট কৰিলে আমাৰ ইয়াতে নকুলাই 5p টো ইপিনে আনা বুলি ভাবিলা নাইবা 7p টো ইপিনে আনিছো 7p টো ইপিনে আনিলে প্লাস হ'ব প্লাস হলে আমাৰ পাঁচটা যেতিয়া বিয়োগ হ'ব তো আমাৰ দুটা p থাকিব 2p ইকুৱেল টু ইয়াৰে এতিয়া আমাৰ এইখিনি বস্তু ইপিনে আনিব লাগিল এতিয়া 2840 টো ইপিনে আনিলে 3640 ৰ পৰা যাব তো 40 40 নহয় হল 28 ৰ পৰা 36 কিমান থাকিব 8
800 তো ইয়াৰ পৰা যদি 2টো হিপিনে নিও p = 400 তো এনসার ওলাল এইটো 1 তো এনেদৰে কেতিয়াবা আমি অলপ কিছুমান বুদ্ধি খটাম হিসাব মতে কৰিব লাগিছিল ইয়াৰ পৰা এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ব ইয়াতো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ব কিন্তু এইটো আৰু কৰতে আমাৰ অসুবিধা হ'ব তো আমি এনেদৰে কৰিলো 5 টো আমি হিপিনে নিলো ইয়াৰে 7 টো হিপিনে নিলো দুখিনি একে হ'ব তো এনেদৰে কৰিলে হ'ল পৰীক্ষাত আৰু জেনেদৰে নহকিও আমাৰ এনসারটো জাস্ট ওলাব লাগে নেক্সট এইটো ইয়াতে হৰিছে ধৰি লওক মূলধন p এটা মূলধনটো দিয়া আছে p বুলি তাই সুতৰ হাৰ r% আৰু সময় t বাবে সৰল সুত হৈছে si আৰু চক্ৰবৃদ্ধি সুত হৈছে ci এখিনি আমাৰ বেছিক কথাখিনি কৈছে এতিয়া সম্ভাৱনাবোৰ বিবেচনা কৰক ইয়াৰ পৰা কোনটো সম্ভাৱনা আমাৰ হ'ব পাৰে এতিয়া প্ৰথম কথা ci টো si তকৈ ডাঙৰ অৰ্থাৎ কম্পাউণ্ড ইন্টাৰেষ্টটো সিম্পল ইন্টাৰেষ্টতকৈ ডাঙৰ তাৰ পিছত কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্ট সমান তাৰ পিছত কি হৈছে কম্পাউণ্ড ইন্টাৰেষ্ট সিম্পল ইন্টাৰেষ্টতকৈ কম এই তিনটা আমাৰ কন্ডিশন দিছে এৰে কোনটো হ'ব পাৰে অপচন এ দিছে অনলি 1 ইজ কাৰেক্ট অৰ্থাৎ এইটো অকল শুদ্ধ তাৰ পিছত অপচন বি আইদাৰ 1 অৰ 2 ইজ কাৰেক্ট এক নাইবা দুইটা শুদ্ধ হ'ব তাৰ পিছত অপচন সি দি আছে 2 আৰু 3 শুদ্ধ তো 2 আৰু 3 শুদ্ধ তাৰ পিছত এটা হল 3 টো শুদ্ধ এতিয়া এইটো হল আমাৰ বেসিক কনসেপ্ট অলপ আগতে মই আলোচনা কৰিলো 5 বছৰৰ কাৰণে উলাইছিলো তো 5 বছৰৰ কাৰণে উলিয়াতে এইটো আমাৰ যি নহক কিয় কম্পাউণ্ড ইন্টাৰেষ্টত আমাৰ সুতটো মূলৰ লগত লগ হয় তাৰ পিছত নেক্সট বছৰ আমাৰ সুত বাঢ়ি যায় তো গতিকে আমাৰ কেতিয়াও আমাৰ কম্পাউণ্ড ইন্টাৰেষ্টটো সিম্পল ইন্টাৰেষ্টকৈ সৰু হ'ব নোৱাৰে তো এইটো আমাৰ নোৱাৰে এইটো নোৱাৰিলে এইটো নহয় এতিয়া এই দুটাৰ ভিতৰত হয়তো এক নম্বৰটো দুটাত শুদ্ধ আছে এইটো হ'বই আৰু কম্পাউণ্ড ইন্টাৰেষ্ট আমাৰ সিম্পল ইন্টাৰেষ্টকৈ ডাঙৰ হয় এতিয়া কথা হ'ল কি এইটো হ'ব নোৱাৰে নেকি এতিয়া কথা হ'ল কি ইয়াতে টাইমটো যদি 1 বছৰৰ কাৰণে কোৱা হয় এবছৰৰ কাৰণে হলে আমাৰ সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্ট একে হয় তো এইটো আমাৰ কেতিয়াবা হ'ব পাৰে কিন্তু কি হ'ল জেনেৰেলি আমাৰ এইটো নহয় আমাৰ জেনেৰেলি কম্পাউণ্ড ইন্টাৰেষ্টটোৱে বেছি বুলি কোৱা যায় তো এইটোৰ আমাৰ এনসারটো এইটোৱে দিম কিন্তু কি হ'ব কেতিয়াবা এটোও হ'ব পাৰে ঠিক আছে এই কথাটো মনত ৰাখিবলো কেতিয়া হ'ব পাৰে হেনেকুৱা হ'ব পাৰে তেতিয়াহলে কি হ'ল যদি এটা টাৰ্মৰ কাৰণে উলিয়া হয় তেতিয়াহলে কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্ট আমাৰ একে হয় তো আজিৰ আমাৰ ভিডিওটো এইখিনি আছিল হেকলৈ যোৱাৰ কাৰণে